কেইদিনমান পূৰ্বে পৃথ্বীৰাজ নাৰায়ণ দেৱকোচ নামৰ নেতাজনে সংবাদ মাধ্যমযোগে ৰাইজক জনাইছিল যে বিটিআৰত যদিহে ইউপিপিএল আগন্তুক দিনত চৰকাৰ গঠন কৰে তেতিয়াহ'লে বিটিআৰত জনজাতিৰ লোকসকল 60% ভূমিৰ অধিকাৰ হেৰুৱাব। কিন্তু অতি তাৎপৰ্যকৰ বিষয়, কাৰণ এইগৰাকী নেতাই 2019 তেখেত আৰু থুলুংগা বসুমতাৰী নামৰ এজন ল'ৰাই হাইকোৰ্টত PIL দাখিল কৰিছিল আৰু PILৰ জৰিয়তে আবেদন কৰিছিল যে বিটিআৰত বসবাস কৰা জনজাতি লোকসকলক ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা উচ্ছেদ কৰিব লাগে। কিন্তু আজি তেখেতে আকৌ ওপৰৰ দৰদি কেনেকৈ হ'ল মানে ইয়াক আমি ধৰিব পৰা নাই। কিন্তু আমি ইমানখিনিয়ে বুজিব পাৰিছোঁ যে তেখেতে আজিৰ তাৰিখত ইউপিপিএলৰ বিৰুদ্ধে এই অবাস্তৱ ভিত্তিহীন কথাসমূহ যে ৰাইজৰ মাজত মানে প্ৰচাৰ চলাই আছে তথা অপপ্ৰচাৰ চলাই আছে, ইয়াক আমি ধিক্কাৰ দিছোঁ। কাৰণ তেখেতে নিজে গম পায় সশস্ত্ৰ সংগঠন হওক বা আন সংগঠনে হওক, তেখেতসকলে যেতিয়া চুক্তিত আহে, শান্তি চুক্তি এখনত আহে, সেই শান্তি চুক্তিত যিসমূহ কথা উল্লেখ থাকে সেই শান্তি চুক্তিৰ পিছত আৰু তেখেতসকলে যদি আগতে যদি কেতিয়াবা গোবিন্দ বসুমতাৰী হওক বা NTP আন কোনো কেডাৰে হওক, তেখেতসকলে যদি আজিৰ পৰা 4-5 বছৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যদি কিবা দাবী ৰাখিছে সেইটো বেলেগ কথা। কাৰণ আলফাই আজি স্বাধীন অসম বিচাৰি আছে, কিন্তু তেখেতসকলৰ যেতিয়া চুক্তিত আহিব সেই চুক্তিত কি থাকে সেইটোহে আমাৰ বাস্তৱত হ'ব। কিন্তু আজিৰ তাৰিখত তেখেতে কৈ আছে যে বিটিআৰত বসবাস কৰা 60% জনজাতি লোকেই ভূমিৰ অধিকাৰ হেৰুৱাব। আৰু কেইদিনমান পূৰ্বে তেখেতে আন এটা প্ৰেছমেট দি জনাইছিলে যে মুছলমানসকলে জিন্নাৰ বংশ। তো এদিন এটা কথা কয়, আন এদিন এটা কথা কয়, এদিন গালি পাৰে, আন এদিন ভাল পায়। তো ইয়াৰ অন্তৰালত কি আছে ৰাইজৰ আৰু বুজিবলৈ বাকী নাই। কাৰণ তেখেতে এজন ভ্ৰষ্টাচাৰী নেতা, চৰিত্ৰহীন নেতা, আৰু তেখেতক দিনত 3000 টকাৰ মদ লাগে আৰু 500 টকাৰ চিগাৰেট লাগে। গতিকে তেখেতৰ এই 3000 টকা আৰু 500 টকা যোগান কোনে ধৰিব? সেইটো কাৰণে তেখেতে ৰাইজৰ মাজত এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলাই ৰাইজক শংকিত কৰি ৰাইজে যেন ভাবে যে ইউপিপিএল চৰকাৰক ভোট দিলে আমি ভূমিৰ অধিকাৰ হেৰুৱাম, তাৰ কাৰণে আমি ভোটটো ইউপিপিএলক নিদিওঁ, তেনেকুৱা ধৰণৰ এটা অপপ্ৰচাৰ চলাই আছে। কিন্তু ৰাইজে আজিৰ তাৰিখত ভালদৰে বুজি পাইছে তেখেতক যে এইবোৰ কাম তথা এইবোৰ কথা যে হাগ্ৰামা মহিলাৰীৰ থ্ৰুতে যে তেখেতে কৈ আছে, এইটো আৰু ৰাইজৰ বুজিবলৈ বাকী নাই। কাৰণ তেখেতে ৰাইজৰ হাগ্ৰামা মহিলাৰীৰ পৰা আগধন লৈছে, বহু ধন লৈছে, বহু ধনৰ বিনিময়ত তেখেতে ৰাইজৰ মাজত অপপ্ৰচাৰ চলাই আছে। লগতে মই পৃথ্বীৰাজ নাৰায়ণ দেৱকোচক এইটো ক'ব বিচাৰিম যে 2018ত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF চৰকাৰখনে BTCত ষড়যন্ত্ৰমূলক আৰু পৰিকল্পিতভাৱে এখন বিল পাছ কৰিছিলে। আৰু সেই বিলখনত উল্লেখ আছিলে যে বিটিআৰত যিসমূহ 5টা জাতি জনগোষ্ঠী আছে সেইসমূহ প্ৰটেক্টেড 5টা জাতি জনগোষ্ঠী আছে, আৰু তাৰ ভিতৰত আমি নাথযোগীসকলো এক অন্যতম জনগোষ্ঠী। কিন্তু সেই 5টা প্ৰটেক্টেড জনগোষ্ঠী তথা জনগোষ্ঠীসমূহৰ ভূমি অধিকাৰ BTCত খৰ্ব কৰাৰ কাৰণে হাগ্ৰামা মহিলাৰীৰ চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে এছেম্বলিত এখন বিল পাছ কৰিছিলে। আৰু তেতিয়া আমাৰ মানুহে শংকিত হৈ আমি প্ৰতিটো জাতি জনগোষ্ঠী লগ লাগি একত্ৰিতভাৱে আমি আন্দোলন কৰিছিলোঁ, বলিষ্ঠ আন্দোলন কৰিছিলোঁ। আৰু আমাৰ সেই আন্দোলনৰ পিছতহে হাগ্ৰামা মহিলাৰীয়ে যেতিয়া বুজি পালে যে এনেকৈ কিবা ধৰণৰ ডাইৰেক্ট এটা কিবা সিদ্ধান্ত ল'লে যে ছাকচেছ নহ'ব, তাৰপিছত তেখেতে প্ৰতিটো জাতি জনগোষ্ঠীৰ সংগঠনসমূহক BTCত মাতিলে আৰু ছেক্ৰেটাৰিয়েট মাতিলে। তাতে মাতি তেখেতে কৈ আছে যে নহয়, আমি বিলটো পাছ কৰা নাই, আমি মানুহৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে যোনটো বিল পাছ কৰিছোঁ এইটো আচলতে প্ৰিণ্ট মিষ্টেক আছিলে। ইমান ডাঙৰ এটা বিষয় কেতিয়াবা প্ৰিণ্ট মিষ্টেক হ'ব পাৰেনে? তেখেতসকলে এটা বিল পাছ কৰিছে, হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BPF চৰকাৰখনে BTC এছেম্বলিত এখন বিল পাছ কৰিছিলে, যিখন বিলৰ জৰিয়তে বিটিআৰত বসবাস কৰা তথা BTCত বসবাস কৰা প্ৰতিটো তথা জনজাতি লোকৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে যিখন বিল পাছ কৰিছিলে। আকৌ তেখেতসকলে যেতিয়া নেকি আন্দোলনৰ মানে ৰূপ দেখিলে, জাতি জনগোষ্ঠীয়ে যে জাগি উঠিলে, গৰজি উঠিলে, তাক ভয় খাই হাগ্ৰামা মহিলাৰীয়ে নেক্সট টাইম কৈ আছে যে নহয় এইটো আমাৰ প্ৰিণ্ট মিষ্টেক আছিলে। কিন্তু এইটো নহয়, এইটো কোনো প্ৰিণ্ট মিষ্টেক নাছিলে। তেখেতসকলে ষড়যন্ত্ৰমূলকভাৱে
BTR তথা BTCত বসবাস কৰা অজনজাতি লোকসকলৰ ভূমিৰ অধিকাৰ আচলতে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াহে খৰ্ব কৰিব বিচাৰিছিলে। এইটো হ'ল প্ৰকৃত কথা। আৰু মই পৃথিৱী নাৰায়ণ দেৱ কোচ ডাঙৰীয়াক ক'ব বিচাৰিম, আপুনি এইবোৰ কথা কিয় নকয়? আপুনি এইবোৰ কথা ৰাইজক অৱগত কৰাওক। হাগ্ৰামা মহিলাৰীয়েহে আচলতে অবৰা মানুহৰ ভূমিৰ অধিকাৰ খৰ্ব কৰিব বিচাৰিছিল। আৰু যিখন 27 জানুৱাৰীত BTR চুক্তি হৈ গ'ল, সেই চুক্তিত কোনো ধৰণৰ অবৰা মানুহৰ ভূমিৰ অধিকাৰ খৰ্বৰ কথা তাতে নাই। আৰু সেই চুক্তি বড়ো জনগোষ্ঠীৰ এখন লাষ্ট চুক্তি। আৰু সেই চুক্তিত কোনো অবৰা মানুহৰ ভূমিৰ অধিকাৰৰ খৰ্বৰ কথা নাই। কাৰণ সেই চুক্তিত এটাই কথা লিখা আছে যে গোটেই অসমত যিমানটা ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছে, 47টা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যদি অবৈধ প্ৰব্ৰজনকাৰী বা কোনোবাই আছে, সি বড়ো হ'ব পাৰে, অবড়ো হ'ব পাৰে, নাথ হ'ব পাৰে, ৰাজবংশী হ'ব পাৰে, আদিবাসী হ'ব পাৰে, সি যিয়ে নহওক, যদি অবৈধভাৱে যদি কোনো মাটি যদি দখল কৰিছে, ইয়াক তাৰ পৰা উচ্ছেদ কৰা হ'ব। ইয়াত কোনো বড়ো অবড়োৰ কথা লিখা নাই। গতিকে মই পৃথিৱী নাৰায়ণ দেৱ কোচক ক'ম যে আপুনি এইবাৰ কথাও কওক যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 2018ত অবড়ো মানুহৰ ভূমিৰ অধিকাৰ খৰ্ব কৰাৰ কাৰণে BTC এছেম্বলিত এখন বিল পাছ কৰিছিলে। আৰু পুনৰবাৰ যদি আমাৰ অবড়ো ৰাইজে যদি হাগ্ৰামা মহিলাৰীক ভোট দিয়ে আগন্তুক নিৰ্বাচনত, তেতিয়াহ'লে আগন্তুক দিনত যে অবড়ো মানুহ যে BTRত যে ভূমিৰ অধিকাৰ হেৰুৱাব, এইটো কোনো নিশ্চিত। গতিকে আপুনিও সজাগ হওক। যদি আপুনি অবড়োক ভাল পায়, তেতিয়াহ'লে এইবোৰ কথাও আপুনি ৰাইজক অৱগত কৰক। ধন্যবাদ।